Hello friends, welcome back to my channel. মই সৈতে আপোনালোকক সৈতেন মম চেনেলৰ স্বাগতম জনাইছো। আজি লৈছো আন এটি নতুন ভিডিঅ'। তেন্তে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদিহে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই দিব আৰু যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পায় তেন্তে প্লিজ লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব। আজি মই চাউলৰ গুড়িৰ সৈতে লালমোহন বনাম। তেন্তে আহকচোন এতিয়া ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰোঁ। লালমোহন বনাবলৈ আমি প্ৰথমতে কেৰাহীখন গৰম হ'বলৈ জুইৰ ওপৰত থৈ দিছোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত আমি ইয়াত অকণমান তেল দিম, 3 বা 4 চামুচৰ জোখত। ইয়াতে মই ৰিফাইন তেলৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকেও ৰিফাইন তেলৰ ঠাইত ঘিউ ব্যৱহাৰ কৰিব পাৰে। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত আমি ইয়াত চাউলখিনি এড কৰি দিম। মই ইয়াত চাহ খোৱা কাপেৰে 4 কাপ চাউলৰ গুড়ি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বেছিকৈও চাউলৰ গুড়ি ব্যৱহাৰ কৰিব পাৰে যদি আপোনালোকে বেছিকৈ লালমোহন বনাব বিচাৰে। এতিয়া আমি এই চাউলৰ গুড়িখিনি 10 বা 15 মিনিটলৈকে ভালদৰে ভাজি ল'ম। চাউলৰ গুড়িখিনি আমি ভালদৰে 10 মিনিট ভজাৰ পিছত লাহে লাহেকৈ গাখীৰখিনি এড কৰি দিম। লাহে লাহে অলপ অলপ গাখীৰ দি পেলাই ভালদৰে চাউল গুড়ি আৰু গাখীৰখিনি ভালদৰে মিক্স কৰি ল'ব। এয়া মই অকণমান গাখীৰ দি পেলাই ভালদৰে মিক্স কৰি আছোঁ। আপোনালোকেও এনেদৰে অকণমান গাখীৰ দি পেলাই ভালদৰে মিক্স কৰি ল'ব। এনেদৰে ভালদৰে মিক্স কৰাৰ পিছত আমি এতিয়া এখন প্লেটত এইখিনি উলিয়াই লৈছোঁ। এইখিনি এতিয়া মই ভালদৰে ঠাণ্ডা হ'বলৈ থৈ দিম। মই এনেদৰে এইখিনি ঠাণ্ডা হ'বলৈ ভালদৰে ঢাকি থৈ দিম। এইখিনি ঠাণ্ডা হোৱালৈকে আমি চেনি পানী বনাম। মই চেনি পানী বনাবলৈ ইয়াত 3 কাপ আধা চেনি আৰু 4 কাপ পানী লৈছোঁ। এতিয়া আমি চেনিখিনি গুলালৈকে ভালদৰে উতলাই ল'ম। চেনিৰ লেতেৰাখিনি আঁতৰাবলৈ আপোনালোকে নিমু চিপি দিব পাৰে, নহ'লে গাখীৰ অকণমান দি দিব পাৰে। মই ইয়াত অকণমান গাখীৰ দি দিছোঁ। এয়া গাখীৰ দিয়াৰ বাবে চেনিৰ লেতেৰাখিনি ওপৰলৈ আহিছে। এতিয়া লেতেৰাখিনি ভালদৰে আঁতৰাই চেনি পানীখিনি ঠাণ্ডা হ'বলৈ থৈ দিম। চেনি পানীখিনি ঠাণ্ডা হোৱালৈকে আমি চাউলৰ গুড়িখিনি ভালদৰে আটা মুঠাকৈ মঠি ল'ম। মুঠাৰ আগতে ইয়াত মই 4 চামুচ ৰিফাইন তেল আৰু 4 চামুচ গাখীৰ পাউডাৰ দি ল'ম। ইয়াত মই এভৰিডেৰ পাউডাৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো পাউডাৰ গাখীৰ ব্যৱহাৰ কৰিব পাৰে আৰু ৰিফাইন তেলৰ ঠাইত আপোনালোকে ঘিউও ব্যৱহাৰ কৰিব পাৰে। তেল আৰু পাউডাৰ গাখীৰৰ সৈতে এইখিনি ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰি ভালদৰে আটা মুঠাৰ দৰে ভালকৈ মুঠি ল'ম।
হাতত লাগি গৈছে ন, হাতত নলগাকৈ আপোনালোকে হাতত তেল সানি ল'ব পাৰে। এয়া আমি ভালদৰে মুঠি ল'লোঁ আৰু অকণমান পৰ আমি এইখিনি ভালদৰে মুঠাৰ পিছত লাড়ু বনাবলৈ আৰম্ভ কৰিম। ভালদৰে মুঠিব যাতে লাড়ুখিনি নাফাটে। ফাটিলে আপোনালোকে আকৌ এবাৰ ভালদৰে এইখিনি মুঠি ল'ব দেই। এনেকৈ মই সৰু সৰু লাড়ু বনাই ল'ম। যদি এনেকৈ লাড়ু বনাওঁতে আপোনালোকৰ লাড়ুটো ফাটে তেতিয়া আকৌ এবাৰ ভালদৰে মুঠি ল'ব, তেতিয়াহে লাড়ুখিনি ভাজোঁতে ফাটি নাযাব। এয়া ধুনীয়াকৈ হৈছে নহয়। এনেদৰে আমি গোটেইখিনি লাড়ু বনাই লৈ লওঁ। এনেদৰে গোটেইখিনি আমি লাড়ু বনাই ল'ম। এয়া আমি গোটেইখিনি লাড়ু বনাই ল'লোঁ। এতিয়া কেৰাহী এখন গৰম হ'বলৈ দি তাতে আমি তেলখিনি দি ল'ম। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত আমি এনেকৈ এটা এটাকৈ লাড়ু দি ল'ম তেলত। এনেকৈ লাড়ুখিনি দিয়ালৈকে আমি ভালদৰে ৰঙা হোৱালৈকে ভাজি ল'ম। এয়া আমাৰ লাড়ুখিনি অকণমান ৰঙচুৱা হৈছে। এনেকৈ আমি গোটেইখিনি লাড়ু ভালদৰে ভাজি ল'ম ৰঙা হোৱাকৈ। এনেদৰে ৰঙা হোৱাৰ পিছত আমি এইখিনি নমাই লৈ পেলাই চেনি পানীত 30 পৰা 45 মিনিটলৈকে ভালদৰে ভিজাই থৈ দিম। এইখিনি হোৱালৈকে আমি ফাৰ্ষ্টত ভাজি লোৱা লাড়ুখিনি চেনি পানীত ভিজাই থৈ দিম, তিয়াই থৈ দিম। ঠিক তেনেদৰে এইখিনিও ভালদৰে ৰঙা হোৱালৈকে আমি ভাজি ল'ম। যদিহে আপোনালোকে ফাৰ্ষ্টৰখিনি স্কিপ নকৰাকৈ চাইছে তেন্তে আপোনালোকে এইখিনি স্কিপ কৰিও চাব পাৰে। এয়া এতিয়া আমি এইখিনি চেনি পানীত ভালদৰে ভিজাই থৈ দিম। 30 পৰা 45 মিনিটলৈকে ভালদৰে ভিজাই থৈ দিব। তেতিয়ালৈকে এইখিনিও আমি ভালদৰে ভাজি ল'ম ৰঙা হোৱালৈকে। এয়া আমাৰ এইখিনিও ভালদৰে ৰঙা হৈ গ'ল। এতিয়া আমি এইখিনিও প্লেট এখনত নমাই লৈ পেলাই চেনি পানীত তিয়াই থৈ দিম 30 পৰা 45 মিনিটলৈকে। এয়া আমি এইখিনিও চেনি পানীত থৈ দিম। এতিয়া আমি এইখিনি ভালদৰে মিক্স কৰি 30 মিনিট বা 45 মিনিটলৈকে ভালদৰে ঢাকি থৈ দিম। এয়া 30 বা 45 মিনিটৰ পিছত মই উলিয়ালোঁ। প্ৰথমতে দিয়াখিনি আমি উলিয়াম। এয়া ধুনীয়াকৈ ৰসখিনি সমি গৈছে। এনেকৈ আপোনালোকে সহজতে ঘৰতে লালমোহন বনাই খাব পাৰে।
দ্বিতীয়বাৰ দিয়াখিনি ভালদৰে চেনি পানী সোমোৱা নাই, সেইটোলৈ মই সেইখিনি উঠোৱা নাই। সেইখিনি আকৌ মই ঢাকি থৈ দিম। এয়া ধুনীয়া স্মুথ হৈছে, ধুনীয়াকৈ ৰসখিনি সোমাই গৈছে। আপোনালোকে চাগে দেখা নাই, কিন্তু মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেকৈ আপোনালোকে চাউলৰ গুড়িৰ সৈতে ঘৰতে লালমোহন বনাই খাব পাৰে সহজতে। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব।